মাজত চুক্তি হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত কি ক'ব? কেএলঅ চেয়াৰমেন জীৱন সিংহ ম্যানমাৰৰ পৰা ওলাই আহিছে ভাৰত চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ কাৰণে। তাৰ কাৰণে তেখেতক মানে আমি স্বাগতম জনাইছোঁ, আমি ৱেলকাম কৰিছোঁ তেখেতে অহাৰ কাৰণে। আৰু আহক আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰক। কোচবিহাৰ ৰাজ্য 1949 চনত ভাৰতৰ লগত মাৰ্চ আপ কৰিছিলে আৰু ভাৰতৰ সংবিধান, ভাৰতৰ যি সাৰ্বভৌমত্ব সকলো মানি লৈয়ে তেওঁলোকে ভাৰতৰ লগত চামিল হৈছিলে। গতিকে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে থাকি যি কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে তেওঁলোকে এইটো সমাধান কৰিবলৈ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইউনাইটেড ফৰাম অফ এক্স-এন-ডি-বি ফালৰ পৰা তেখেতক আমি সুস্বাগতম জনাইছোঁ। আৰু তেখেতলোকে কৈ আছে যে মানে কমতাপুৰৰ যি অঞ্চল মানে আমাৰ বিটিআৰ অঞ্চল সামৰি লোৱাৰ কথা বহুতে মানে নিউজ পৰ্টেলৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। এইটো কিন্তু অবাস্তৱ, অবান্তৰ কথা বতৰাবিলাক নোকোৱাই ভাল। কাৰণ বিটিআৰ এটা সাংবিধানিক এটা গণ্ডিৰ ভিতৰত আছে। এইটো বহুতো সংগ্ৰামৰ জৰিয়তে, বহুতো তেজ আৰু জীৱনৰ বিনিময়ত, দীৰ্ঘ সংগ্ৰামৰ বিনিময়ত বিটিআৰ গঠন হৈছে। আৰু বিটিআৰ অঞ্চলৰ ৰাইজে এইটো কেতিয়াও নিবিচাৰে যে বিটিআৰ অঞ্চলৰ 1 ইঞ্চি ভূমিও ইফাল সিফাল হওক বুলি। আৰু এইটো বিটিআৰ অঞ্চলৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু আমি এক্স-এন-ডি-বি হিচাপে, ইউনাইটেড ফৰাম অফ এক্স-এন-ডি-বি সংগঠনৰ ফালৰ পৰাও আমি বিটিআৰৰ 1 ইঞ্চি ভূমিও আমি এৰি দিবলৈ কাৰণে মান্তি নহয়। আকাশৰ লিডাৰবিলাক কৈ আছে এই মাটিটো আমাৰ মাটি, বড়োবিলাক আমাৰ মাটিত জীয়াই আছে। তেওঁলোকে ক'ব পাৰে, কথাটো কৈ দিলেই নহ'ব। বড়োসকলে অসমৰ আদিম অধিবাসী, বড়োসকলে এই অঞ্চলৰ সভ্যতা সংস্কৃতিৰ ধাৰক আৰু বাহক। তেওঁলোকে আমাৰে সহোদৰ হয়, তেওঁলোকেও বড়ো মূলৰে মানুহ হয়। তেওঁলোকে এটা সময়ত বড়োৱে আছিল, তেওঁলোকে ধৰ্মান্তৰিত হৈ জাত্যান্তৰ হৈ ভাষা কলা সংস্কৃতি এৰি পেলাইহে তেওঁলোকে ৰাজবংশী হৈছে। ৰাজবংশী বুলি কোনো এটা জাতি নাছিলে। ৰাজবংশীটো এটা মানে পিছত বেলেগে দিয়া এটা উপাধিহে। ৰাজবংশী মানে ৰজাক যিসকলে নিজৰ ধৰ্ম ভাষা কলা সংস্কৃতি এৰিলে। 1515 খ্ৰীষ্টাব্দত বিশ্বসিংহই ৰজা হৈছিল। 1522 খ্ৰীষ্টাব্দত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ ভাষা কলা সংস্কৃতি এৰি ৰাজবংশী উপাধি লৈছিল। যিয়ে ৰজাক অনুসৰণ কৰিলে, নিজৰ ভাষা কলা সংস্কৃতি এৰিলে, তেওঁলোকে হ'ল ৰাজবংশী। আৰু যিবিলাক নিজৰ ভাষা কলা সংস্কৃতি ধৰি ৰাখিলে তেওঁলোকে হ'ল কোচ বা কছাৰী। গতিকে তেওঁলোকে আমাৰে সহোদৰ হয়। ইতিহাসটো তেওঁলোকৰো আমাৰো একে ইতিহাস। ইয়াক ইতিহাস দাঙি ধৰি একো মানে নহ'ব। ঐতিহাসিক যদি অধিকাৰ বিচাৰিবলৈ যায় তেতিয়াহ'লে ঐতিহাসিক স্থানসমূহ যিবিলাক এটা সময়ত কোচ ৰজাৰ ৰাজত্ব আছিলে, সেই হিচাপেতো বাংলাদেশো সিহঁতে দাবী কৰিব পাৰে। বাংলাদেশৰ কুৰিগ্ৰাম, নীলফামাৰী, ৰংপুৰ, দিনাজপুৰ, ঠাকুৰগাঁও, পঞ্চগড়, বগুড়া, গাইবান্ধালৈকে কোচবিহাৰ আছিলে, কোচ ৰাজ্য আছিলে। তো সেইবিলাকো তেওঁলোকে ডিমাণ্ড কৰক। আজিও ৰংপুৰত কোচ ৰজা ৰাজবাৰী তাতো জিলিকি আছে। আজি দিনাজপুৰত, বাংলাদেশত দিনাজপুৰত ৰজা দিনেশ্বৰ তাতো ৰাজবাৰী আজিও আছে। ঐতিহাসিক প্ৰসিদ্ধ স্থানসমূহ তাতো বাংলাদেশতো আছে। তেওঁলোকে বাংলাদেশকো ডিমাণ্ড কৰক। এইটো কিয় বিচাৰি আছে? এইটোতো আমি ভাৰতৰ ভিতৰতে আছোঁ। আৰু সিহঁতৰ আমাৰ যিমান অধিকাৰ আছে সিহঁতৰ সিমানেই অধিকাৰ আছে। সিহঁতেও নিজৰ ভাষা কলা সংস্কৃতি লৈ সিহঁতে ইয়াত সগৌৰৱেৰে জীয়াই থাকিব পাৰিব। ইয়াত কোনো সিহঁতক হেৰি কৰা নাই।